মই কেইটামান জলপাই এনেদৰে ধুই ৰ'দত মেলি দিছোঁ আৰু এটা বাটিত নিমখ আৰু হালধিও একেলগে লৈ লৈছোঁ আৰু এতিয়া জলপাইখিনি ধুনীয়াকৈ মই কটাৰীৰে কাটি লওঁ। জলপাইখিনি ভালদৰে কাটি লোৱা হোৱাৰ পিছত মই ইয়াত কেইটামান কেঁচা জলকীয়াও দি লৈছোঁ আৰু ভালদৰে মিক্স কৰি এইখিনি কিছু সময় মই ৰ'দত দি থৈ দিম। জলপাইখিনি মই 2 দিন ৰ'দত দিলোঁ আৰু ইয়াৰ পানীখিনি ধুনীয়াকৈ শুকাই গ'ল। এতিয়া এটা কেৰাহী গেছত বহাই দিছোঁ আৰু ইয়াত কিছু মিঠাতেল মই গৰম হ'ব দিম। মিঠাতেল গৰম কৰি দিলে আচাৰখিনি খাবলৈ সোৱাদ হোৱাৰ লগতে বেয়াও নহয়। আচাৰত মছলা ব্যৱহাৰ কৰিবলৈ বাবে এখন প্লেটত মই জিৰা, মিঠি গুটি, শুকান জলকীয়া আৰু কালজিৰা লৈ লৈছোঁ আৰু এইখিনি টাৱা এখনত ভাজি ল'ম। ধুনীয়া এটা গোন্ধ ওলালৈ তেতিয়া আচাৰখিনি ধুনীয়া সোৱাদ হৈ উঠিব। ভজা হোৱাৰ পিছত মই এটা খুন্দনাত ওলাই লৈছোঁ মছলাখিনি আৰু এনেদৰে খুন্দি আছোঁ। মছলাখিনি মই একেবাৰে গুড়ি কৰি নেপেলাওঁ, অকণমান গোটা গোটা হৈ থাকিব দিম যাতে খালে মুখত লাগে। জলপাইখিনিত মই অকণমান ৰেড চিলি পাউডাৰ দি লৈছোঁ আৰু ইয়াত খুন্দি লোৱা মছলাখিনিও দি দিলোঁ আৰু ভালদৰে লৰাই দিছোঁ। ইয়াত এটুকুৰা মই গুড়ো ব্যৱহাৰ কৰিছিলোঁ যিটো মোৰ দেখুৱাবলৈ থাকি গ'ল আৰু ইয়াৰ পিছত মই ইয়াত গৰম কৰি লোৱা মিঠাতেলখিনি ঢালি দি ধুনীয়াকৈ লৰাই দিম আৰু এনেদৰে 2 দিনমান ৰ'দত দিলেই খাবলৈ পৰা হৈ যাব আচাৰখিনি।